নমস্কাৰ স্বাগতম জনাইছো এই চেনেলটিলৈ আপোনালোকক মই ভাগ্যশ্ৰী আৰু আগতে হয়তো আপোনালোকে মোৰ ভয়েসটো শুনি আছে কিন্তু আজি প্ৰথম এটো ফেস ক্যাম ভিডিও হ'ব আৰু আপোনালোকে আকোৱালে ল'ব যেন তাকে আশা কৰিলো আৰু প্ৰত্যেক দিনা আমি মানুহ হিচাপে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হওঁ বেয়া পৰিস্থিতি হওক বা ভাল পৰিস্থিতি হওক বা বেয়া মানুহৰ বা বেয়া ভাল মানুহৰ সকলোৰে সন্মুখীন হওঁ আমি কিন্তু সেইখিনি সন্মুখীন হোৱাৰ আগত আমি ভাবো যে যিকোনো পৰিস্থিতিয়ে আহক আমি ভালদৰে চিন্তা কৰিম ভালদৰে কথা কম বা ভালদৰে আমাৰ ব্যৱহাৰ ভালে থাকিব আৰু তেনেকুৱা বুলি আমি তেনেকৈ আসলতে সেই পৰিস্থিতিৰ মোকাবিলা কৰিম বুলি আমি একেবাৰে ডাঠি থাকো যে আমি তেনেকৈ ব্যৱহাৰ কৰিম কিন্তু যেতিয়াই সেই বেয়া পৰিস্থিতি বা যেতিয়াই সেই পৰিস্থিতিটো আহি পৰে তেতিয়াই আমাৰ মনটো খেলিমেলি হৈ যায় আৰু আমি কওঁ কিবা এটা আৰু ব্যৱহাৰ আমাৰ কিবা এটা হয়গৈ বা আমি চিন্তাটো বেলেগ কিবা কৰি পাওঁগৈ যেনেকৈ ভাবি থাকো তেনেকৈ নহয়গৈ আসলতে মনটো আমাৰ কন্ট্ৰলৰ পৰা বাহিৰ হৈ যায় আৰু তেনে ক্ষেত্ৰত আমি ক'বলৈ বিচাৰো যে তেওঁ তেনেকৈ ব্যৱহাৰ কৰাৰ বাবে ময়ো তেনেকৈ ব্যৱহাৰ কৰি পালো তেওঁ তেনেকৈ খঙত কোৱাৰ বাবে ময়ো খং কৰি পালো বা তেওঁ সেই পৰিস্থিতিটোৱে তেনেকুৱা আছিল যে মোৰ কন্ট্ৰলৰ বাহিৰ হৈ গ'ল মোৰ মনটো খেলিমেলি হৈ গ'ল তেনেকৈ বুলি আমি কৈ পাওঁ অৰ্থাৎ আমি আমাৰ মনৰ স্থিতিৰ বাবে বেলেগকে দুখটো জাপি দিবলৈ বিচাৰো আৰু তেনে কৰিলে আমি আসলতে আমাৰ যিটো মনৰ শক্তি থাকে সেই শক্তি বেলেগক দি দিয়াৰ দৰে হয় অৰ্থাৎ আমাৰ কন্ট্ৰল বেলেগৰ হাতত থাকে এটো আপোনালোকে ৰিমোট কন্ট্ৰল বুলি ক'ব পাৰে কাৰণ আমাৰ ৰিমোট কন্ট্ৰলটো সেই নিৰ্দিষ্ট ব্যক্তি বা সেই নিৰ্দিষ্ট পৰিস্থিতিৰ হাতত পৰি যায় আৰু তেখেতসকলে সেই ৰিমোটৰ যেটো বাটনে টিপিব আমি তেনেদৰে ব্যৱহাৰ কৰিম অৰ্থাৎ তেওঁলোকে যদি খঙেৰে ব্যৱহাৰ কৰে আমিও খঙেৰে ব্যৱহাৰ কৰিম তেওঁলোকে যদি বেয়া ব্যৱহাৰ কৰে আমিও বেয়া ব্যৱহাৰ কৰিম তেনেকুৱা হয় আৰু তেওঁলোকে যদি হাঁহে তেতিয়াহলে আমিও হাঁহিম তেনেকুৱা এটা ব্যৱহাৰ হৈ গৈ যেতিয়া আমি মনৰ কন্ট্ৰল আনৰ হাতত দি দিম এইখিনিতে এটা কথা আহি পৰে যে মানুহ পৰিস্থিতিৰ গোলাম আমি হয়তো সৰুৰে পৰা শুনি আছো বা বহুতৰে মুখত আমি শুনিব পাৰো সেই কথাষাৰি একেবাৰে প্ৰচলিত যে মানুহ পৰিস্থিতিৰ দাস বা গোলাম আসলতে ইয়াৰ উলুটাকৈহে ভাবিব লাগে কাৰণ মানুহ পৰিস্থিতিৰ দাস হ'ব নোৱাৰে মানুহ নিজৰ চিন্তা শক্তিৰ আসলতে নিজে মালিক হয় আৰু নিজে মালিক বুলি ভাবিব লাগিব এতিয়া এইখাৰি কথাকে আমি উলুটাকৈ ভাবিম যে সেই নিৰ্দিষ্ট ব্যক্তিজনে লাগিলে যেনেকৈ ব্যৱহাৰ নকৰক কিয় গালিয়ে পৰক বা বেয়া ব্যৱহাৰে কৰক তেনে ক্ষেত্ৰত আমি আসলতে বেয়া ব্যৱহাৰ কৰিলেও আমি ভাবিব লাগিব যে সেই নিৰ্দিষ্ট ব্যক্তিজন বাহিৰত আছে আমাৰ ভিতৰত নাই বাহিৰত আছে আৰু বাহিৰত থাকি তেওঁলোকে আমাক সেইবিলাক কৈছে বা বেয়া ব্যৱহাৰ কৰিছে কাৰণ তেওঁ সেই নিৰ্দিষ্ট ৰোল প্লে কৰি আছে আৰু নিৰ্দিষ্ট ৰোল প্লে কৰি থাকোতে তেওঁ হেতু সংস্কাৰ যে তেওঁ মানুহক তেনেকৈ বেয়া ব্যৱহাৰ কৰে বা খঙেৰে কয় এইখিনিতে এটা কথা মনত ৰাখিব যে তেওঁ তাত থাকি মাত্ৰ তেওঁ আমাক বেয়া ব্যৱহাৰহে কৰিব পাৰিব বা আমাৰ বাবে বেয়া চিন্তা কৰিব পাৰিব বা আমাক বেয়াকৈ ক'ব পাৰিব কিন্তু যেতিয়ালৈকে আমি পাৰমিশন নেদু বা যেতিয়ালৈকে আমি তেওঁক আমাৰ মনত সোমাই নলওঁ তেতিয়ালৈকে তেওঁ আমাৰ বাহিৰতে থাকিব অৰ্থাৎ আমি যেতিয়া মগজুত সেই ব্যক্তিজন নিৰ্দিষ্ট ব্যক্তিজন সোমাই নলওঁ তেতিয়ালৈকে তেওঁ বাহিৰৰ পৰাহে আমাক যিকোনো কথা ক'ব পাৰিব বা যিকোনো বেয়া ব্যৱহাৰ কৰিব পাৰিব সেই নিৰ্দিষ্ট ব্যক্তিজনে ইমোশনালি আমাক কেতিয়াও এটেক কৰিব নোৱাৰে অৰ্থাৎ আমাৰ মনৰ মাজত সোমাব নোৱাৰে আমি আসলতে আমাৰ যিখিনি চিন্তাধাৰা সেইখিনিৰ মালিক হয় আৰু যেতিয়াই আমি সেই চিন্তাখিনিৰ মালিক বেলেগক বনাই থম তেতিয়াৰ পৰা আসলতে আমাৰ মনত খেলিমেলি সৃষ্টি হ'ব আৰু আমাৰ ৰিমোট কন্ট্ৰল বেলেগৰ হাতত থাকিব আৰু বেলেগে যেনেকৈ নচুৱাব আমি তেনেকৈ নাচি থাকিম অৰ্থাৎ বেলেগে যদি বেয়া ব্যৱহাৰ কৰে বা খঙেৰে কিবা এটা কয় আমিও খঙেৰে উত্তৰটো দিম আৰু যদি আমাৰ চিন্তাধাৰা নিজৰ হাতত আছে অৰ্থাৎ যদি আমি ভাবো যে আমাৰ সকলোবিলাক চিন্তা আমি নিজে সৃষ্টি কৰো তেতিয়াহলে আমি এটো কেতিয়াও কৰিব নোৱাৰো যে তেওঁ খঙেৰে ক'লে বুলি আমিও কিবা এটা খঙেৰে কম কাৰণ তেওঁ খঙেৰে কৈছে হেতু তেওঁৰ সংস্কাৰ হয় আৰু আমি নিজৰ ভাল চিন্তাৰে এটো ভাবিব লাগিব যে আমি নিজৰ ব্যৱহাৰ দেখুৱাম মানুহক বা সেই নিৰ্দিষ্ট ব্যক্তিজনক আমাৰ নিজৰ ব্যৱহাৰ প্ৰকাশ কৰিম ভালকৈ ভাবিম ভালকৈ কম আৰু ভালকৈ ব্যৱহাৰ কৰিম আৰু কেতিয়াবা যদি আমাৰ ৰিঅ্যাকশন হৈও যায় যেনে ধৰক কোনোবাই কিবা এটা ক'লে আৰু আমিও কিবা এটা কৈ পালো কিন্তু সেই ক্ষেত্ৰত আমি এটো ভাবিব নালাগিব যে সেই কথাষাৰ আমি কৈ পালো বেয়াকৈ কাৰণ তেওঁ বেয়াকৈ কৈছিলে বাবে তেনেকৈ বুলি ভাবিব নালাগিব ইয়াৰ খলনি আমি ভাবিব লাগিব যে তেওঁ বেয়া ব্যৱহাৰ কৰিছে হেতু বাহিৰত আছে কিন্তু আমি কিয় বেয়া ব্যৱহাৰ কৰিলো আমি কাৰণ ভালকৈ চিন্তা কৰিব নোৱাৰিলো আৰু সেইবাবে আমাৰ মুখৰ পৰা সেই বেয়া শব্দ ওলালে বা আমাৰ ব্যৱহাৰ বেয়া হৈ গ'ল হেতু আমি ৰেসপন্সিবিলিটি নিজে ল'ব লাগিব যে আমি যিখিনি চিন্তা কৰিলো সেইখিনি আমিহে কৰিছো হেতু বেলেগে আমাক কৰ বুলি বা বেলেগে
খং কৰিছে বুলি আমি যে খং কৰিছোঁ সেইটো বেলেগৰ কাৰণে হ'ল সেইটো ক'ব নালাগিব আৰু সেইটো নকলে আচলতে অৰ্থাৎ আমি যেতিয়া আমাৰ নিজৰ যিখিনি মনৰ চিন্তা বা যিখিনি আমি চিন্তা কৰোঁ ভালে হওক বা বেয়াই হওক সকলোখিনিৰে যেতিয়াৰ পৰাই আমি বেলেগক দুখ দিয়া এৰি দিম অৰ্থাৎ আমি বেলেগৰ কাৰণে হ'ল সেই পৰিস্থিতিটোৰ কাৰণে হ'ল সেই ব্যক্তিজনৰ কাৰণে হ'ল তেওঁ তেনেকৈ ব্যৱহাৰ কৰাৰ বাবে হ'ল তেওঁ খঙেৰে কোৱাৰ বাবে আমিও খঙেৰে কৈ পালোঁ সেই লোকৰ ওপৰত দুখটো জাপি থাকিম তেতিয়াই পৰা আচলতে আমাৰ মন খেলিমেলি হৈ থাকিব ইয়াৰ হলনি আমি ক'ব লাগিব যে সেই বেয়া পৰিস্থিতিটোৱে যিয়ে ব্যৱহাৰ নকৰক কিয় আমি সেই বেয়া পৰিস্থিতিটোৰ সন্মুখত বা সেই ব্যক্তিজনৰ সন্মুখত তেনেকৈ ভবাৰ বাবে অৰ্থাৎ বেয়াকৈ ভবাৰ বাবে আমি তেনেকৈ খঙেৰে কৈ পালোঁ বা বেয়াকৈ ভবাৰ বাবে আমি তেনেকুৱা আমাৰ ব্যৱহাৰ হ'ল খঙেৰে কোৱাৰ বাবে আমি সেই ব্যৱহাৰটো আমাৰ বেয়া হ'ল তেনেকৈ যেতিয়া আমি নিজৰ ওপৰত দুখটো জাপি ল'ম তেতিয়াৰ পৰাই আচলতে আমাৰ নিজৰ মনৰ শক্তিও বাঢ়িব আৰু আমাৰ মনৰ কণ্ট্ৰল আমাৰ নিজৰ হাততে থাকিব অৰ্থাৎ বেলেগে যেতিয়া খং কৰিব অৰ্থাৎ বেলেগে যেতিয়া আমাৰ ৰিমটৰ বটনটো টিপিব যে খং কৰা বুলি তেতিয়াহ'লে তেওঁ খং কৰি দেখুৱাব আৰু আমাৰো খং উঠি যাব কিন্তু যেতিয়াই আমাৰ মনৰ শক্তি নিজৰ হাতত থাকিব তেওঁ লাগিলে যিমানেই বেয়া ব্যৱহাৰ নকৰক কিয় আমাৰ খং নুঠে বা আমি বেয়া ব্যৱহাৰ কেতিয়াও কৰি নাপাওঁ আৰু সেইখিনি ৰেছপন্সিবিলিটি আমিয়ে ল'ব লাগিব যে আমি যিখিনি চিন্তা কৰোঁ সেইখিনি আমাৰ ওপৰত ডিপেণ্ড কৰিব আৰু তেওঁ যিখিনি চিন্তা কৰিব তেওঁৰ ওপৰত ডিপেণ্ড কৰিব আমি যেতিয়া বেয়া ভাবোঁ সেইটো বেলেগৰ বাবে আমি বেয়া ভাবিছোঁ বুলি ক'লে কেতিয়াও নহ'ব পৰিস্থিতি লাগিলে যেনেকুৱাই নহওক কিয় ভাল পৰিস্থিতি হওক বা বেয়া পৰিস্থিতি হওক বা ভাল ব্যৱহাৰ কৰা মানুহেই হওক বা বেয়া ব্যৱহাৰ কৰা মানুহেই হওক আমি এইটো সদায় ভাবিব লাগিব যে আমি প্ৰত্যেকটো পৰিস্থিতিতে আচলতে ভালকৈ চিন্তা কৰিম শুদ্ধকৈ চিন্তা কৰিম আৰু ভালকৈ কম শুদ্ধকৈ কম লাগিলে মনে মনে থাকিম কিন্তু যিখিনি কম শুদ্ধকৈ কম আৰু আমাৰ ব্যৱহাৰ সদায় ভাল হৈ থাকিব আচলতে আমি ভাল যেতিয়া চিন্তা কৰিম আৰু আমাৰ যিখিনি চিন্তাধাৰা সেই সকলো চিন্তাধাৰাৰ মালিক আমি নিজে বুলি ভাবিম তেতিয়াৰ পৰাই আমাৰ মনৰ কণ্ট্ৰল আমাৰ নিজৰ হাতত থাকিব আমাৰ সকলো পৰিস্থিতিতে আমাৰ মন খেলিমেলি নহয় আৰু সকলো পৰিস্থিতি আমি ভালদৰে মোকাবিলা কৰিব পাৰিম ভালেই হওক বা বেয়াই হওক ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকে যদি ভাল পালে লাইক এটা কৰি দিব আৰু ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা মন্তব্য জনাবলগীয়া আছে কমেণ্টত জনাব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ